জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে আৰু শীঘ্ৰেই যাতে ঋণ মাফ কৰিব পাৰে তাৰ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে শনিবাৰৰ দিনটোত এক বৈঠক অনুষ্ঠিত হৈছিল আৰু তাতে কোৱা হৈছিল যে ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা অনুসৰি ৰেহাই দিয়া হ'ব ঋণ মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত সোমবাৰে অনুষ্ঠিত হয় বৈঠক আৰু জনতা ভৱনত অনুষ্ঠিত হৈছিল এই বিশেষ গুৰুত্বপূৰ্ণ বৈঠকখন মাইক্ৰ ফাইনেন্সৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত হ'ব বৈঠক তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বৃহস্পতিবাৰৰ পৰা এই বৈঠকখনি বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই বৈঠকখনি কি পৰ্যায়ত কেনেকৈ ঋণ পৰিশোধ কৰিব পৰা যায় সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিছে ইতিমধ্যে চৰকাৰে আমি জনাই আছো এই মুহূৰ্তত আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু কালিৰ দিনটোত মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত জনতা ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু তাতে কেতবোৰ গুৰুত্বপূৰ্ণ কথা মন্তব্য তেওঁ কৰিছিল মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ যেহেতু মাইক্ৰ ফাইনেন্সৰ ঋণৰ কথা আপোনালোকে সকলোৱে জানে সমগ্ৰ ৰাজ্যজুৰি বিশেষকৈ উজনি অসমত মাইক্ৰ ফাইনেন্সৰ নামত একাংশই গ্ৰাহকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি যি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তাৰ সেই মুহূৰ্তত আমাৰ বিভাগীয় যিসমূহ মন্ত্ৰী বা যিসমূহ ৰাজ্য চৰকাৰৰ যিসমূহ মন্ত্ৰী বা আমোলা তেওঁলোকৰ ওচৰত কিছু একাংশ লোকে অভিযোগ উত্থাপন কৰিছিল সেই সময়ত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক একাংশ মহিলাই তেওঁলোকে নিজ মুখে সন্মুখতে মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীগৰাকীক সেই সময়ত যেহেতু তেওঁৰ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিচাপে আছিল আৰু শিক্ষামন্ত্ৰী হিচাপে আছিল আৰু সেই সময়ত তেওঁৰ ওচৰত স্বচক্ষে যি অভিযোগ তেওঁলোকে দাখিল কৰিছিল আৰু সেই অভিযোগৰ ভিত্তিত সকলো বিৰোধী শাসক বিৰোধী পক্ষ উভয়ে সৰব হৈ উঠিছিল আৰু বিধানসভাৰ বিশেষ যি অধিৱেশন হৈছিল ডিসেম্বৰ মাহত আৰু তাতে ঘোষণা হৈছিল যে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব খুব শীঘ্ৰেই সিদিনাও মুখ্যমন্ত্ৰীয়ে দায়িত্ব লৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল ঋণ মাফ হ'ব লাগিলে আমি দৰমহা নলওঁ এনেধৰণৰ মন্তব্য কৰিছিল তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি যেহেতু মাইক্ৰ ফাইনেন্সৰ ঋণক লৈ যিসমূহ অভিযোগ দাখিল হৈ আছিল সেই অভিযোগসমূহক লৈ চিন্তিত হৈ আছিল সকলো আৰু জনসাধাৰণৰ মুখত হাঁহি বিৰিঙিছিল আৰু এইবাৰ মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত সোমবাৰে যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে যে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ সিদ্ধান্ত চৰকাৰৰ শীঘ্ৰেই যাতে ঋণ মাফ কৰিব পাৰি তাৰে ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে কি পৰ্যায়ত কেনেকৈ ঋণ পৰিশোধ কৰিব পাৰি সেই সন্দৰ্ভত ইতিমধ্যে তথ্য সংগ্ৰহ চৰকাৰৰ ৰিজাৰ্ভ বেংকে যিসমূহ নীতি নিৰ্দেশনা দিব সেই নীতি নিৰ্দেশনা অনুসৰিয়ে ৰেহাই দিয়া হ'ব মাইক্ৰ ফাইনেন্সৰ ঋণ জনতা ভৱনত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকখনত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মন্ত্ৰীগৰাকী আৰু মাইক্ৰ ফাইনেন্সৰ প্ৰতিনিধিৰ সৈতে অহা বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বৈঠক এয়া এক গুৰুত্বপূৰ্ণ খবৰ আৰু লগতে ঘনে ঘনে যেহেতু বৈঠকত বহিছিল মন্ত্ৰী অশোক সিংঘাল নেতৃত্বাধীন যিখন কমিটি বনাই দিয়া হৈছিল সেই কমিটিৰ ঘনে ঘনে বৈঠকত বহিছিল মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভতো খুব শীঘ্ৰেই সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে আৰু মাত্ৰ কেইটামান দিন যেহেতু বৃহস্পতিবাৰৰ পৰা তেওঁলোকে যি সিদ্ধান্ত যি মাইক্ৰ ফাইনেন্সৰ নেতৃত্বৰ সৈতে যি আলোচনাত মিলিত হ'ব আৰু তাৰ পাছতে RBI নিৰ্দেশনা যি নীতি নিৰ্দেশনাৰ মাজেৰে এইসমূহ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ'ব কি পৰ্যায়ত কেনেকৈ ঋণ ৰেহাই এই সন্দৰ্ভত ইতিমধ্যে আলোচনা চলিছে